ট্ৰেডিশনাল মেথডটো তুমি যেটো কথা কৈ আছে এটো বহুত দীঘলীয়া মেথড কাৰণ আমি স্টেপ বাই স্টেপ প্ৰসেছটো গৈছো ন আমি ডাইৰেক্ট যদি কোনোবাই কয় যে এইটো প্ৰসেছৰ পিছত এইটোলে তোমালকে জাম মাৰি দিয়া হেতু পসিবল নহয় কোনো কৰিবও নালাগে এনেকুৱা তিনটা ইম্পৰ্টেন্ট ফ্যাক্টৰ যিকিটা ল'ৰা-ছোৱালীবিলাকে মনত ৰাখিব লাগিব while preparing for this examination মই জুন দিনা এটা কনসেপ্ট মই পঢ়িম ৰাতি টাইমটোত মই এমসিকিউ ফ্ৰেম কৰিম নিজে এট লিষ্ট মিনিমাম 20টা এমসিকিউ ফ্ৰেম কৰিব মানে আকৌ বুজাই এমসিকিউ দিয়া ৰাতিপুৱা শুই উঠি ফাৰ্স্ট কাম মই কি কৰিম এমসিকিউ বিলাক মই চাম খুলিম আৰু মই I will try to answer মই সকলো ছাত্ৰ ছাত্ৰীকে কম তোমালোকে এটো এক্সপেৰিমেন্ট কৰিছোৱা কিন্তু যোনটো কোৱেশ্চনৰ এনসাৰ তাহাঁতি দিব সেই কোৱেশ্চনৰ এনসাৰটো গুটে জীৱন নেপাব কাৰণ কিছুমানে এনেকে কয় যে তোমালোকে এখন কিতাপৰ এখিনি পঢ়িলে হ'ব মই দেখিছো তেনেকুৱা ভিডিও মানে কথাটো মানে এনেকুৱা 3 মাহত ADRE কেনেকে ক্লিয়াৰ কৰিব পাৰি আই এম ষ্টুপিড মই মূৰ্খ এটা হয়নে কাৰণ মই এন্টিসিপেট হে কৰিছো মইতো একদম শিওৰ নহয় লাষ্টত তোমাক হাপে খুটি পেলাই মাৰি থৈ গুচি যাব আৰু কোনোবাই যদি এনেকুৱা ধৰণৰ যদি এডভাইজও দিছে দ্যাট ইজ ভেৰি আনফৰচুনেট তাত টুকা মাৰিবলৈ এডভাইস দিছে হয় নেকি প্ৰথমতে নিজক ভাল পাব লাগিব নমস্কাৰ বিপিএছৰ মঞ্চত আজি 4 নম্বৰ পডকাষ্টলৈ আপোনালোকক স্বাগতম জনাইছো ইয়াৰ আগৰ যিকিটা পডকাষ্ট আছিল আমি বেসিক্যালি কথা পাতি আছিলো ADRE পৰীক্ষাটোৰ সংক্ৰান্তত ল'ৰা-ছোৱালীসকলে যিসকলে এপিয়াৰ কৰিব তেওঁলোকৰ যিখিনি চ্যালেঞ্জেস আছিল সেই চ্যালেঞ্জেসখিনি আমি কথা পাতি আছিলো ইমান দিনে আৰু আপোনালোকে ভিডিওটো চাইছে তাৰ কাৰণে ধন্যবাদ কিন্তু আজি আমি চ্যালেঞ্জেসৰ কথা নাপাতো আজি আমি তাৰ সলিউশনস বিলাকৰ কথা পাতিবলৈ আপোনালোকৰ মাজলৈ আহিছো আৰু মোৰ লগত আছে সাইনা বৰুৱা তো সাইনা আৰম্ভ কৰো ADRE আহি আছে কেনেকে পঢ়িব এজ এ টিচাৰ ওকে স্যাৰ মই আগতেও কৈছো যে ট্ৰেডিশনাল মেথড ইজ দ্য বেষ্ট মেথড কাৰণ আমি সৰুৰে পৰা আমি স্কুলত যেতিয়া আমি পঢ়িছিলো বা কলেজত আমি যেতিয়া পঢ়িছিলো আমি সকলোৱে এটা মেথড আমি ফলো কৰি পেলাই আহিছো আৰু হেতু হৈছে ট্ৰেডিশনাল মেথড বেলেগ বেলেগ মেথডস বিলাক ফলো কৰিলে মানে কি হয় কনফিউজন বহুত হয় এজন টিচাৰে এনেকুৱা ধৰণৰ মেথড কৈছিলে আনজনে আকৌ বেলেগ এটা মেথড ফলো কৰিব কৈছে এই ট্ৰেডিশনাল মেথডটো তুমি যেটো কথা কৈ আছে এটো বহুত দীঘলীয়া মেথড হয় স্যাৰ কিন্তু এই মেথডটো মানে এটা মানে মেথডিক্যাল হয় যেনেকে ফৰ এক্সাম্পল ধৰক মই যেনিবা ধৰক পিকনিক খাব লৈছো তো পিকনিক খাবলৈ গলে কি কৰিব লাগিব মই এটা প্ল্যানিং এটা বনাব লাগিব ধৰক মই ফাৰ্ষ্টত মই পইচা অলপ গুটাব লাগিব মানুহ কিমান মানে হেৰি যাব তাৰ উপৰি মানে কোনে কিমান মানে পইচা দিব বাস লম নে ভ্যান লম নে কোড যাম তাৰ পাছত মেনু এখন বনাব লাগিব তেনেকুৱা ধৰণৰ এটা প্ৰসেছত আমি গৈ থাকিব লাগে মই যদি ডাইৰেক্ট যদি মই বাসখনত জাম মাৰি দিও যে মই আজি মই পিকনিক খাবলৈ যাম হেতু মই কৰিব নোৱাৰো কাৰণ পিকনিক নহব নহব আৰু যেতিয়া আমি এটা প্ৰসেছ এটা ফলো কৰো হেতু দীঘলীয়া হবই হেতু শৰ্টকাট মেথড নাই হেতু আপোনালোকে ফলো কৰিব লাগিব ময়ো ফলো কৰিব লাগিব আৰু মই পিকনিক গলে যেটো মানে মই প্ৰসেছ ফলো কৰিম আপুনিও গলে হেতু প্ৰসেছে ফলো কৰিব লাগিব তাৰমানে তুমি এটো ক'ব বিচাৰিছা আগত যেটো এটা যেটো কাম আছে হেতু আমি সৰু ভাগত ভগাই ল'ব লাগিব কাৰণ আমি স্টেপ বাই স্টেপ প্ৰসেছটো গৈছো ন আমি ডাইৰেক্ট যদি কোনোবাই কয় যে এইটো প্ৰসেছৰ পিছত এইটোলে তোমালকে জাম মাৰি দিয়া হেতু পসিবল নহয় কোনো কৰিবও নালাগে আৰু আটাইতকৈ ডেঞ্জাৰাস কথা যদি আধাত গৈ পেলাই তুমি গম পোৱা যে ওকে দিস মেথড ইজ নট ওয়ার্কিং তেতিয়াতো তুমি মানে না ইফালে গলা না হিফালে গলা সাকসেস পাবলে স্যার देयर इज नो শর্টকাট There is no shortcut. তো সাইনা তুমি যেনেকে কলা যে কোনো শর্টকাট নাই সাকসেসৰ কাৰণে হেতু ময়ো বিশ্বাস কৰো বাৰু এনেকুৱা তিনটা ইম্পৰ্টেন্ট ফ্যাক্টৰ যিকিটা ল'ৰা-ছোৱালীবিলাকে মনত ৰাখিব লাগিব while preparing for this examination এতিয়া পঢ়া-শুনা কৰি আছে তো এনেকুৱা কি তিনটা ইম্পৰ্টেন্ট কথা তেওঁলোকে আটাইতকৈ মনত ৰাখিবলগীয়া কথা সো ইয়াতে তিনটা মোৰ এটাই পইণ্টাৰ হ'ব যে ফাৰ্ষ্টত আছে যে তোমালোকে মানে সিলেবাসখন ভালদৰে তোমালোকে চাবা অকলে চালে নহব মাকে যেটা সিলেবাসখন চাবা তেতিয়া তোমালোকে এখন টেবল বনাবা টেবল মানে আমি যেনেকে এখন হেৰি বনাও শীট এখন বনাও যে টেবল 1ত ধৰা মই এটো সিলেবাসৰ এটো সাবজেক্টৰ মই গুটে টপিকস বিলাক মই ভালদৰে লিখিম সাবজেক্ট 1 সাবজেক্ট 2 সাবজেক্ট 3 সাবজেক্ট 4 তেনেকে ফাৰ্স্ট স্টেপ ওকে
সেকেন্ড স্টেপটো হৈছে প্ৰত্যেকটো সাবজেক্টৰ যিটো মই টপিক লিখিলোঁ প্ৰত্যেকটো টপিকৰে সেই কনসেপ্টটো মই ভালদৰে পঢ়িম কনসেপ্টটো মই ভালদৰে চাম ভালদৰে পঢ়িম আৰু এনেকুৱা এখন কিতাপ মই ফলো কৰিম যোনখন কিতাপত মই ভালদৰে বুজি পাইছোঁ ভাষাটো মই ভালদৰে বুজি পাইছোঁ সবেই ফলো কৰিছে বুলি মই ফলো নকৰোঁ মই যদি কনসেপ্টটো এইখন কিতাপৰ পৰা যদি মই ভালদৰে বুজি পাইছোঁ মই সেইখন কিতাপেই মই ল'ম আৰু 3 নম্বৰ স্যাৰ আটাইতকৈ বহুত ইম্পৰ্টেণ্ট মই যোনদিনা এটা কনসেপ্ট মই পঢ়িম ৰাতি টাইমটোত মই এমসিকিউ ফ্ৰেম কৰিম নিজে এটলিষ্ট মিনিমাম 20টা এমসিকিউ ফ্ৰেম কৰিব মানে আকৌ বুজাই এমসিকিউ দিয়া ফ্ৰেম কৰিম যেনেকৈ ধৰক মই যেনিবা এটা মানে কনসেপ্ট এটা মই পঢ়িলোঁ মই নিজৰ কাৰণে আটাইতকৈ মানে ডিফিকাল্ট কুৱেশ্যন এটা মই বনাম মোৰ কাৰণে সেই টপিকটোৰ ওপৰত তুমি 20টা কুৱেশ্যন বনাবা মই নিজে বনাম মই যদি প্ৰিপেয়াৰ কৰি থাকোঁ মই নিজে বনাম 20টা এমসিকিউ একদম টাফ লেভেলৰ মই নিজে বনাম বনাই পেলাই মই ৰাতি এমসিকিউ বিলাক মই ফ্ৰেম কৰিম থৈ দিম থৈ পেলাই ৰাতি ভাত খাম আৰামছে টিভি চাম যি কৰিব আছে কৰিম ৰাতিপুৱা শুই উঠি ফাৰ্ষ্ট কাম মই কি কৰিম এমসিকিউ বিলাক মই চাম খুলিম আৰু মই আই উইল ট্ৰাই টু এনসাৰ এই কথাটো মই কিয় কৈছোঁ জানে স্যাৰ কাৰণ আমি যেতিয়া লুকে ফ্ৰেম কৰি দিয়া কুৱেশ্যনছবিলাক আমি যেতিয়া মানে হেৰি কৰোঁ আমাৰ মনত নাথাকে আপুনি নিজে সেইটো ট্ৰাই কৰি চাব আপোনাৰ মানে যিহেতু বয়স আপোনাৰ আই থিংক ইউ আৰ মোৰ দেন 50 years of age but this will work for you this will work for me this will work for everybody that is trying মই সকলো ছাত্ৰ ছাত্ৰীকে কম তোমালোকে এইটো এক্সপেৰিমেণ্ট কৰি চোৱা নিজে কনসেপ্টটো মানে হেৰি কৰিবা নিজে 20টা প্ৰশ্ন বনাবা আৰু 20টা প্ৰশ্ন এনেকুৱাকে মানে হেৰি মানে কৰিবা ডিজাইন কৰিবা যাতে মানে তোমালোকৰ কাৰণে ডিফিকাল্ট হৈ যায় এনসাৰ দিবলৈ থৈ দিবা মৰ্নিং উঠি পেলাই সেই এমসিকিউ বিলাক মানে তোমালোকে প্ৰেক্টিছ কৰিবা টু ইউ উইল ট্ৰাই টু এনসাৰ ম্যাক্সিমাম নাম্বাৰ অফ আপুনি চাব সেই কুৱেশ্যনবিলাক হয়তো তাহাঁতি ফেইল কৰিব পাৰে সেই এমসিকিউ বিলাক মানে ফ্ৰেম কৰোঁতে কিন্তু যোনটো কুৱেশ্যনৰ এনসাৰ তাহাঁতি দিব সেই কুৱেশ্যনৰ এনসাৰটো গোটেই জীৱন নাপাহৰে যেনেকুৱা ধৰণৰ পৰীক্ষাই দিছে লাগিলে গ্ৰেড 3 দিয়ক গ্ৰেড 4 দিয়ক পুলিচৰ দিয়ক যেনেকুৱা ধৰণৰে দিয়ক লাগিলে সেই কুৱেশ্যনটো মাথাৰ পৰা কেতিয়াও নাযায় কাৰণ আমি নিজে সেইটো ফ্ৰেম কৰিছোঁ নিজে এনসাৰ দিছোঁ সেইটো এক্সপেৰিমেণ্ট মই সকলো ছাত্ৰ ছাত্ৰীকে ক'ম তোমালোকে নিজে ট্ৰাই কৰিবা আৰু ৰিজাল্ট চাবা তোমালোকৰ কেনেকুৱা হয় সো যোনে এই ভিডিঅ'টো চাই আছা বুজিব পাৰিলানে কি ক'লে চাইনা মেডামে তোমালোকে সদায় এমসিকিউ কুৱেশ্যন বিচাৰা তাৰ আনসাৰ বিচাৰা কিন্তু আজি তোমালোকক চাইনা মেডামে কৈছে যে তোমালোকে কুৱেশ্যনটো কৰা সো থেংক ইউ চাইনা মানে ফৰ শ্বেয়াৰিং ছাচ বিউটিফুল ইনচাইটছ তথাপিও আকৌ এবাৰ মই তোমাক এইটো সুধোঁ মই যিহেতু মানে মোৰ বয়সত এইটো একচুৱেলি মানে আই ফাইণ্ড ইট ভেৰি ষ্ট্ৰেঞ্জ কাৰণ কিছুমানে এনেকৈ কয় যে তোমালোকে এইখন কিতাপৰ এইখিনি পঢ়িলেই হ'ব বাকীখিনি নপঢ়িলেও হয় ইমান এনেকুৱা ধৰণৰ কুৱেশ্যনেই আহে মই দেখিছোঁ তেনেকুৱা ভিডিঅ' মানে কথাটো মানে এনেকুৱা 3 মাহত ADRE কেনেকৈ ক্লিয়াৰ কৰিব পাৰি ইমানখিনি পঢ়িব এইখিনি পঢ়িব লাগে এইখিনি পঢ়িব নালাগে সো সেই তেনেকুৱা ধৰণৰ যিবিলাকে এডভাইচ দি আছে আৰু তেনেকুৱা ধৰণৰ যিবিলাক এডভাইচ লৈ আছে তাৰ কাৰণে তুমি কি ক'বা আচ্ছা স্যাৰ এনেকুৱা যদি কোনোবাই যদি ভিডিঅ' বনাই পেলাই যদি কৈছে যে এইখিনি মানে কেটেগৰীৰ পৰা আহে এইখিনি কেটেগৰীৰ পৰা নাহে সো মই এটা কথাই ক'ম যে ধৰক ইণ্ডিয়া আৰু পাকিস্তানৰ যেনিবা ধৰক যুদ্ধ হৈ আছে তো আমাৰ যিটো ফাৰ্ষ্ট লাইন অফ ডিফেন্স BSF আমি BSFটো চাব গ'লে অকলে কাশ্মীৰলৈ আমি পঠাই নিদিওঁ আমাৰ অল অভাৰ দ্য বৰ্ডাৰ BSF ইজ দেয়াৰ তাৰপিছত আৰ্মি যাব মানে তেনেকুৱা ধৰণৰ এতিয়া ইণ্ডিয়া পাকিস্তানৰ যদি যুদ্ধ হৈ থাকে অকলে কাশ্মীৰৰ পিনে যদি আমাৰ আৰ্মি এনেকৈ ৰৈ চাই থাকে ডাজ দেট মেক আ পইণ্ট ইজ দেট এ লজিকেল পাকিস্তানতে গুজৰাটৰ ফালেদিও সোমাব পাৰে মই যদি নাজানোৱে যে যুদ্ধখন যেতিয়া হৈছে কোন ফালৰ পৰা মানে এনিমিটো আহিব তেতিয়াহ'লে মই যদি এজিউমে কৰি লওঁ যে নহয় অকলে কাশ্মীৰৰ ফালে আহিব মই যদি গোটেই আৰ্মিখিনি লৈ যাওঁ কাশ্মীৰৰ মানে হেৰি পিনে আই এম ষ্টুপিড মই মূৰ্খ এটা হয়নে কাৰণ মই এণ্টিচিপেটহে কৰিছোঁ মইতো একদম চিয়'ৰ নহয় মইতো পূৰা 100% মই চিয়'ৰ নহয় ন যে অকলে মানে হেৰি এইটো ছাইডৰ পৰাই আহিব সো এক্সামটো দিয়াৰ মানে তেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ মই কাটা নাই নাতো মোৰ কোনোবা চিনাকি মানুহে কাটিছে যে মই জানো ক'ৰ পৰা আহিব ক'ৰ পৰা নাহিব মোৰ কামটো হৈছে প্ৰিপেয়াৰ কৰা
মোক যেটো সিলেবাস দিছে এটো মোৰ প্ৰিপেয়াৰ কৰা মই হেতু দিমাগ লগাব নাযাও এইখিনি ক্যাটেগৰি পৰা লাষ্ট টাইম দিলে এইখিনি পৰা নিদিব ইমান বছৰে এটো হৈ আছে এটো হৈ আছে এটো হৈ আছে একচুয়ালি বৰ আনফৰচুনেট এই কথাবিলাক আৰু স্যাৰ ইয়াতে এটা কথা মই ক'ব বিচাৰো মই মানে এই কথাটো যেতিয়া মই শুনিছো মই এটা কথালে মোৰ মনত পৰিছে মই গাঁও মানে আমাৰ মানে হেৰিত মানে গাঁৱত মানে এজন মানুহ আছিলে সেই মানুহজনৰ নামটো হৈছে মানে গছ বগোৱা মানে কি তেখেতে যি কোনো ধৰণৰ গছ বগায় কাৰোবাৰ ঘৰ যদি তামোল পাৰিব আছে হেৰি মানে কৰিব কিবা কঁঠাল পাৰিব হলেও তেখেতক মাতিব নাৰিকল পাৰিবলৈ হলেও তেখেতক মাতিব মানে হেৰি কৰে আচ্ছা সো তেখেতে মানে পুৰা ফিটাহি মাৰি ফুৰে মানে মোৰ নিচিনা বেলেগ মানুহ নাই মই সব কৰিব পাৰো গছ বগোৱা মই হাতীৰ পৰা বাচিব পাৰো ঘোঁৰাৰ পৰা বাচিম গৰুৰ পৰা বাচিম সিংহৰ পৰা বাচিম মোক কোনোৱে হেৰি কৰিব নোৱাৰে সেই মানুহজনে গছ বগাই থাকোতে হাপে খুটি মাৰি পেলালে কাৰণ হাপডাল গছত বগাই আছিল সো যেতিয়া মই নাজানোৱে মৃত্যুটো কৰ পৰা আহিছে বা কোনটো মানে হেৰি পৰা আহিছে মই অকলে গৰুৰ পৰা প্ৰটেকচন ললো গাহৰিৰ পৰা ললো হাতীৰ পৰা ললো হাপৰ পৰা নললো কিন্তু তোমাৰ মৃত্যুটো হেতু সাইডে আহিছে ঠিক একেদৰে যেতিয়া কোনোবা এজন ছাত্ৰ বা ছাত্ৰী যেতিয়া মানে পৰীক্ষা দিব যায় হেতু এটা মানে ৰণক্ষেত্ৰ হয় যুদ্ধৰ নিচিনা তুমি ক'ব নোৱাৰা যে মানে এটো সেকশনৰ পৰা আহিব বা হেতু সেকশনৰ পৰা আহিব তুমি বোলে পঢ়ি গৈছা এইখিনি গৰু ছাগলী গাধ গৰু তাৰছত তুমি হাতী সব তুমি পঢ়ি মানে হেৰি কৰি গৈছা তুমি হাপডালে তুমি মানে হেৰি কৰা নাই লাষ্টত তোমাক হাপে খুটি পেলাই মাৰি থৈ গুচি যাব আৰু কোনোবাই যদি এনেকুৱা ধৰণৰ যদি এডভাইজো দিছে that is very unfortunate টুকা মাৰিবলৈ এডভাইস দিছে হয় নেকি টুকা মাৰিব লাগে কোট কেনেকে টুকা মাৰিব নালাগে তেনেহলে স্যাৰ মানে একচুয়ালি মই আকৌ এবাৰ কৈছো যে মানে আমাৰ দিনতটো তেনেকুৱা কথা নাছিলেই মই এটা সেইকাৰণে মই তোমাক একচুয়ালি কোৱেশ্চনটো সুধিছো যে আজিকালি কি এই বস্তুটো কমন নে ফ্যাশন নে কি বস্তুটো এজন ছাত্ৰটো এটা পৰীক্ষা দিব নাযায় বহুত পৰীক্ষা মাল্টিপল পৰীক্ষা দিব যায় সো প্ৰত্যেকটো পৰীক্ষাৰে ষ্টেজ বিলাক বেলেগ বেলেগ তো টুক্কা মাৰি কিমান দূৰ লৈকে যাব দিস ইজ এ চিট কোড হেতু কেতিয়াবা কাম কৰিব কিন্তু মেজৰিটি টাইম ইট উইল নট ওয়ার্ক আৰু আমাৰ জীৱনৰ ক্ষেত্ৰতো সেই বস্তুটো হয় আমি চিট কৰি কেনে আগলৈ কেতিয়াও বেছি দূৰ যাব নোৱাৰো আৰু আটাইতকৈ দুখৰ বিষয়টো কি এটো চিট লোকক কৰা নাই নিজক নিজে কৰি আছে হয় তো যিসকলে অলৰেডি ADRE ক্লিয়াৰ কৰিছে তেওঁলোকে বহুত ধৰণৰ ভিডিঅ' বনাইছে আৰু তেওঁলোকে বেসিক্যালি একচুয়ালি শেয়াৰ কৰিছে যে কেনেকৈ তেওঁলোকে পঢ়িছিলে কোনখিনি পঢ়িছিলে মানে কোনখন কিতাপ পাৰ্টিকুলাৰলি ফলো কৰিছিলে কিহৰ কাৰণে সাকসেস হ'ল হেতু বিষয়ে শেয়াৰ কৰিছে বস্তুটো সো হেতুৰ ওপৰত তোমাৰ হেৰি কি হ'ব আচ্ছা স্যাৰ এটো এনসাৰ দিয়াৰ আগতে আপুনি ক্ৰিকেট চাইনে চাও ক্ৰিকেটটো সবে চাই আপুনি কেতিয়াবা মানে দেখিছেনে মানে মহেন্দ্ৰ সিং ধোনিয়ে সচিনৰ ষ্টাইলটো মানে কপি কৰিছে ইজ দেয়াৰ এনি আদাৰ সাচ কাইন্ড অফ এক্সাম্পল বা আপুনি কেতিয়াবা বিৰাট কোহলিক দেখিছেনে সচিনৰ ষ্টাইল কপি কৰা নহয় নাই দেখা কিন্তু সকলোৱেতো ভাল ক্ৰিকেটাৰ হয় আচ্ছা সো সকলোৱে ভাল ক্ৰিকেটাৰ কিয় হয় কাৰণ তেখেতসকলে নিজৰ যিটো ষ্ট্ৰেংথ হয় সেই বস্তুটো মানে ফোকাস কৰিছে এতিয়া মই যদি এজন ছাত্ৰ ধৰক মই যদি পৰীক্ষা দিবলৈ গৈছো মই এটা মেথড এটা মই ফলো কৰি পেলাই গৈছো সেই মেথডটো মোৰ ষ্ট্ৰেংথৰ ওপৰত বেছ আছে এতিয়া মোৰ ষ্ট্ৰেংথটো হৈছে কি মোৰ মানে মনোযোগ শক্তি মোৰ বহুত ভাল বেলেগ এজন ছাত্ৰ হয়তো বেলেগ কিবা আছে তেখেতৰ হয়তো কাৰোবাৰ পেশেন্স লেভেল বহুত ভাল হয়নে হয়তো কাৰোবাৰ মুখস্থ বিদ্যা বহুত ভাল হয়নে সো প্ৰত্যেকজন ছাত্ৰৰে বেলেগ বেলেগ এটা ক্যাৰেক্টাৰিষ্টিক আছে এটা ষ্ট্ৰেংথ আছে এটা বৈশিষ্ট্য আছে সো আমি যদি ধৰক এজন মানুহে যদি ধৰক এটা পৰীক্ষা পাস কৰিলে যেনিবা পাস কৰি যদি মানে তেখেতে যদি ভিডিঅ' বনাইছে তেখেতে নিজৰ পাৰ্সোনাল যিটো এক্সপেৰিয়েন্স আছিল বা ব্যক্তিগত যিটো তেখেতে এটা ফেস কৰিছিল সেইবিলাক মানে হেৰি কথা তেখেতে কৈছে হেতু মই বেয়া বুলি নকওঁ ভাল কথা হ্যাঁ হেতু বস্তু মোটিভেট কৰে কিন্তু বেলেগ এজন ছাত্ৰই কিন্তু সেইবিলাক অনুসৰণ কৰিব নালাগে কিয় নালাগে কাৰণ সবৰে এটা এটা ষ্টাইল আছে সবৰে এটা এটা ষ্ট্ৰেংথ আছে আমি যদি বেলেগক যদি আমি অনুসৰণ কৰিবলৈ যাওঁ আমাৰ কিন্তু একো নহব এতিয়া মই যদি কিবা এটা পৰীক্ষা মই দিলো মই যেনিবা পাস কৰিলো ভালকে পাস কৰিছো তো কোনোবা এজন ছাত্ৰ যদি আহি পেলাই মোক খুদে মেম আপুনি কি কি কিতাপ পঢ়িছিলে এবাৰ ক'ব মেম আপুনি মানে কেনেকৈ পঢ়িছিলে আপুনি ক'ব মই যেনিবা ক'লোৱে
সেই ছাত্ৰজনে মোৰ ষ্টাইলটো ফ'ল' কৰি দেৰ ইজ ন' গেৰেণ্টি ছাৰ যে তেখেতেও পাছ কৰিব এতিয়া ইয়াৰ লগতে এটা চিম্পল এক্সাম্পল আছে মেট্ৰিকৰ মানে টাইমত এই যে ষ্টেণ্ড কৰে যে ছাত্ৰ ছাত্ৰীসকলে আমি যে সুধোঁ এই তই কিমান ঘণ্টা পঢ়িছিলি কয় যে মই 7 ঘণ্টা পঢ়িছোঁ 8 ঘণ্টা পঢ়িছিলোঁ বা এইখিনি কিতাপ মই ফ'ল' কৰিছোঁ চ' তেখেতে নিজৰ ব্যক্তিগত যিটো তেখেতৰ এক্সপিৰিয়েঞ্চ আছে বা তেখেতৰ নিজৰ এটা যিটো জাৰ্ণি আছে সেই কথাটো তেখেতে মানে হেৰি কৰিছে কিন্তু মই সেই বুলি 7 ঘণ্টা পঢ়িলে মইতো ষ্টেণ্ড নকৰোঁ গম পাইছেনে তো আমি মানে কি কৰিব লাগে আমি সেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যদি আমি চাইছোঁ আমি কিছুমান ক্ষেত্ৰত আমি মানে মটিভেট হ'ব পাৰোঁ কিন্তু প্ৰত্যেকটো ষ্টাইল যদি আমি মানে অনুসৰণ কৰিবলৈ লাগি যাওঁ স্যাৰ আমি ক'তো নাথাকিম এটো মানে বস্তুটো এনেকুৱা যে তুমি যেটো মেট্ৰিকৰ এক্সাম্পলটো দিলা কোনবাই হয়তো 7 ঘণ্টা পঢ়ি প্লে ষ্টেণ্ড কৰিছে কোনবাই 9 ঘণ্টা পঢ়িও নকৰিব পাৰে বা কোনবাই হয়তো 5 ঘণ্টা পঢ়িও ষ্টেণ্ড কৰিব পাৰে সো সবৰে ইন্টেলিজেন্স লেভেল বেলেগ বেলেগ সবৰে বেলেগ বেলেগ পঢ়াৰ পৰিৱেশ সকলোৰে বেলেগ থাকে তো মই এইটো কথা ক'ব নোৱাৰো যে মোৰ কাৰণে যিটো কাম মানে কৰিলে বা মই যিবিলাক কিতাপ মই ফ'ল' কৰি পেলাই মই পাছ কৰিলো সেইটো মই গ্যাৰান্টি দিব নোৱাৰো যে তোমালোকে এইটো কৰিলে তোমালোকে পাছ কৰিবা কাৰণ সেইখন কিতাপ হয়তো বেলেগে পঢ়ি বুজি নাপাব পাৰে কি লিখিছে ইনফ্যাক্ট এটা মই তুমি প্ৰথমতে ক্ৰিকেটৰ এক্সাম্পল এটা দিছিলা মই এটা এক্সাম্পল দিও মই ক্ৰিকেট বুলি ক'লে মই মানে হেৰি হৈ যাওঁ অলপ মানটো তো ধোনিৰ এটা খুব ফেমাস শট আছিলে আই এম শিওর সবেই জানে এটো হেলিকপ্টাৰ শট হয় আৰু হেতু শটটো চাবলৈও ভাল লাগে আৰু ধোনিৰ বাহিৰে কোনো খেলিব নোৱাৰে যিমান ৰথি মহাৰতী আছে এটো কোনো নোৱাৰে খেলিব আৰু আটাইতকৈ হাঁহি উঠা কথাটো হৈছে কি যেতিয়াই মই বহুত ক্ৰিকেট পিচত ল'ৰা-ছোৱালীক প্ৰেক্টিছ কৰি থাকোতে দেখো ধোনিৰ সেই শটটো প্ৰেক্টিছ কৰিবলৈ যায় হেলিকপ্টাৰ শটটো আৰু যিমানে প্ৰেক্টিছ কৰিব এই শটটো সিমান বাৰ আউট হয় সো মানে এতিয়া কথাটো পইণ্ট বিং যিটো যাৰ কাৰণে ষ্ট্ৰেংথ ধোনিয়ে এইটো একদম ইজিলি খেলি দিয়ে কিন্তু বেলেগৰ কাৰণে সেইটো এটা উইকনেছ সো সেই কথাটো চাইনা মেডামে যিটো কৈছে সেইটো তোমালোকে নিশ্চয় বুজি পাইছা আপুনি স্যাৰ নিজে দেখিছে আমাৰ কমেন্ট সেকশনত মানুহে যেতিবা মানে হেৰি কথা কৈছে মানে কি কয় মেন্টালি কিমান ডাউন হৈ আছে মেন্টালি বহুত ডাউন হৈ গৈছে মানসিকভাৱে একো উৎসাহ পোৱা নাই হয়তো কিছুমানৰ খং উঠিছে কিছুমানৰ বেয়া লাগিছে কিছুমানে লাজ পাইছে তো মানে ইমানটো লোকে লিখিছে যে মাক বাপেকৰ কথা লিখিছে মাক দেউতাকৰ কথা লিখিছে যে একো যদি কৰি দিব নোৱাৰা জন্ম কিয় দিছিলা স্যাৰ তেনেকে এটা সিচুৱেশনত আপুনি ভাবক এনেকুৱা এটা মেন্টাল পৰিস্থিতিত তেখেতসকল আছে সো মই এটা কথাই আপোনাক সুধিব বিচাৰিম যে অভিভাৱক হিচাপে আপুনি আপোনাৰ জীৱনৰ এক্সপেৰিয়েন্সেছৰ পৰা বা অভিজ্ঞতাৰ পৰা আপুনি মানে তেখেতসকলক মানসিকভাৱে উৎসাহ দিবলৈ আপুনি কি ক'ব সো প্ৰথমতে ইয়াত এটাই কথা চাইনা যিটো ভাঙি পৰিছে একচুয়ালি ইয়াত এডভাইস দিবলৈ বহুত ভাল কিন্তু যোনে এটো ষ্টেজত গৈ আছে তেওঁ একচুয়ালি বুজি পায় কিন্তু তুমি যেহেতু এক্সপেৰিয়েন্সৰ কথা ক'লা মই এক্সপেৰিয়েন্সৰ পৰা এটা কথা কওঁ যে তোমাক ঠিক আছে তোমাক প্ৰথম কথা ঘৰৰ মানুহেতো তোমাক কেতিয়াও বেয়া নাপায় কেতিয়াবা কিবা এটা কথাত অকমান হেৰি হলে কেটকেটাই বা হেতু আৰু সবৰে হেৰি হয় বাট দ্যাট ডাজন্ট মিন দ্যাট তোমাক বেয়া পায় ঘৰৰ মানুহে কেতিয়াও বেয়া নাপায় মা দেউতা স্পেশালি কেতিয়াও বেয়া নাপায় হেতু মিছা কথা তোমাক যোনেই যি নকক তোমাক ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ গাঁৱৰ বেলেগ মানুহে যোনেই যি নকক তুমি যেতিয়া ৰাতিপুৱা উঠি পেলাই নিজৰ মুখখন যেতিয়া আইনাত চাবা নহয় এটা কথা সদায় মনত ৰাখিবা নিজক নিজে তুমি ভাল পাব লাগিব নিজক নিজে তুমি ৰেসপেক্ট কৰিব লাগিব যেতিয়ালৈকে হেতু নকৰা নহয় তোমাক লোকে কেতিয়াও ৰেসপেক্ট নকৰে বাট লোকে তোমাক কেতিয়াও সিৰিয়াসলি নলয় যে ঠিক আছে মোৰ এটা ধুনীয়া জীৱন আছে মই ইয়াক লৈ পেলাই কিবা এটা কৰিব লাগিব আৰু সৰুৰে পৰা আমি শুনি আহিছো যে অকল পঢ়া বস্তুটো নহয় সদায় লিখি পঢ়িব লাগে হয় আমিতো স্কুলত তোমালোকৰ দিনততো স্কুলত মাৰ নাখায় আমিতো স্কুলত মাৰ খাই মৰিছিলো লিখি পঢ়ি সেই তেনেকে যেতিয়া ট্ৰেডিশনেল মেথডত পঢ়িবা সাকসেস ডেফিনেটলি তোমালোকে পাবা তাৰ কাৰণে ভাঙি পৰিবৰ একো নাই এইটো সময় একচুয়ালি নিজক নিজে উঠাই আনিব লাগিব আৰু তাৰ কাৰণে মই যেনেকৈ ক'লো প্ৰথমতে নিজক ভাল পাব লাগিব আৰু যদি হেতু কৰিব মোৰ এইটো একদম সৰু এডভাইস তোমালোকে লোৱা নিজক নিজে এবাৰ ভাল পাই চোৱা তেতিয়া দেখিবা তোমাৰ ওচৰৰ পৃথিৱীখন সুন্দৰ হৈ উঠিছে চাইনা এনি কনক্লুডিং ৰিমাৰ্কস স্যাৰ আপুনি খান স্যাৰক চাইনে কেতিয়াবা খান স্যাৰক আই থিংক সবেই চাই হয়নে খান স্যাৰকো মই বহুত মই ফলো কৰোঁ তেখেতক মানে হেৰিত
খান ছাৰৰ আপুনি চাব এটা স্পেচিয়েলিটি আছে কি জানানে তেখেতে বহুত মানে ট্ৰেডিশ্যনেল মেথডত বুজায় আপুনি যদি চাই না তেখেতে মানে টিপছ দিব না তেখেতে শৰ্টকাট দিব না তেখেতে ট্ৰিক্স দিব না তো কেতিয়াবা তেখেতে কিবা কিতাপৰ কথা পাতে তেখেতে কিবা এটা কনচেপ্টে তেখেতে ধৰক লৈ আহিছে ইমান ধুনীয়াকৈ তেখেতে ৰস লগাই পেলাই পঢ়ায় আৰু খান ছাৰৰ এইটো স্পেচিয়েলিটি আছে মই এজন শিক্ষক হৈ পেলাই মই খান ছাৰক মই বহুত এডমায়াৰ কৰোঁ মানে পিছৰলৈ মোৰ যদি লাইফত যদি কিবা এটা মানে লক্ষ্য আছে মই খান ছাৰৰ নিচিনাকৈ আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীক মই পঢ়াব বিচাৰোঁ মই কেতিয়াও নকওঁ যে তোমালোকে শৰ্টকাট মেথড ফ'ল' কৰা শিক্ষাটো বুজি পেলাই কিবা এটা বস্তু বুজি পেলাই মগজত সোমোৱাব লাগিব তাত আৰু শৰ্টকাট মেথড কি থাকিব এই নহ'লে শৰ্টকাটৰ কথা ভাবি থাকিলে তুমি যেনেকৈ পিকনিকৰ এক্সাম্পলটো দিছিলা এই আগতে বজাৰ পাতি নকৰাকৈ একদম ডাইৰেক্ট গৈ পেলাই যে বাছত বহি পেলাই তুমি যদি ভাবা মই এতিয়া পিকনিক খাবলৈ যাম তেনেকৈতো নহ'ব ন কি খাব বাছত পইচা ক'ৰ পৰা দিব পইচাটো নুতুলিলে ছাৰ সেনেকুৱা ধৰণৰ মানে সেইটো কাৰণে মই কওঁ যে শিক্ষক হোৱা আৰু এটা চিম্পল ভিডিঅ' বনোৱাৰ মাজত বহুত পাৰ্থক্য আছে আজি তাকে ইমানখিনি কথা পাতি তোমালোকৰ মাজৰ পৰা বিদায় লওঁ এই ডিছকাশ্যন আমাৰ কণ্টিনিউ থাকিব আমি আকৌ পৰৱৰ্তী খণ্ডত তোমালোকক লগ পাম তেতিয়ালৈকে আমাৰ আগৰ যিখিনি পডকাষ্ট আছে যদি চোৱা নাই চাই থাকিব লিংক ডেছক্ৰিপশ্যনত আমি লিংকখিনি দি দিম তেতিয়ালৈকে ধন্যবাদ চাইনা থেংক ইউ ধন্যবাদ